সকলোলৈ নমস্কাৰ। এয়া যোৱাকালিও ভিডিঅ' হয়, এডিট কৰিবলৈ সময় নোপোৱাৰ কাৰণে আজি দিছোঁ। ৰাতিপুৱাতে গৈছিলোঁ বহাটলৈ বুলি, তাৰপিছতে আহিলোঁ, আহি পেলাই বাহিৰে শিকিলোঁ দিহানাম। কাৰণ আমাৰ আজি দিহানামৰ প্ৰতিযোগিতা আছে নাহকটীয়া কুঁৱৰী গাঁৱত, তাত দিবলৈ যাম। তাৰপিছত দেখিছেনে মোৰ কাপোৰকেইটা অকণমান দেখাই দিছোঁ আপোনালোকক। খোজকাঢ়ি আহিছোঁ আৰু মানে দিহানাম শিকি পেলাই। তাৰপিছত মানুহৰ ঘৰে সোমাই কালেকশ্যন কৰিছোঁ। কালেকশ্যন কিহৰ কৰিছোঁ আপোনালোকে যদি প্ৰথমৰ পৰা শেষলৈকে মোৰ ভিডিঅ'বোৰ চাইছে তেনেহ'লে নিশ্চয় গম পাইছে মই কিহৰ কালেকশ্যন কৰিছোঁ। তাৰপিছত এনেকৈ 9ঘৰমান মানুহৰ ঘৰত সোমাই পেলাই ঘৰলৈ গ'লোঁ মানে ৰ'ব দেই, ইয়াতে এটা কথা কওঁ, এই খাতাখন দেখিছেনে? এখন মোৰ খাতা হয়, মানে প্ৰত্যেক মানুহৰ নামবোৰ লিখি থৈ দিম। আজি কাপোৰ চাপোৰ বিক্ৰী কৰা নাই, অকল পইচাহে তুলিছোঁ, 50 টকা 100 টকা যি পাৰিছোঁ তাকে তুলি পেলাই ঘৰলৈ গ'লোঁ। ঘৰলৈ গৈ গা পা ধুলোঁ, ভাত খাই পেলাই তাৰপিছতে বগাকৈ কাপোৰ সাজ পিন্ধি লৈ ওলালোঁ নহয় আকৌ আমাৰ আজি ডিউটিলৈ, মানে নাহকটীয়ালৈ যাবলৈ। নাহকটীয়া কুঁৱৰী গাঁৱত আমাৰ দিহানাম প্ৰতিযোগিতা আছিল ন, তাত দিলোঁ। দি পেলাই অকণমান চাই পেলাই ঘৰলৈ আহিলোঁ। আজি গম পালোঁ আমি বোলে 3rd পুৰস্কাৰ পাইছোঁ। আপোনালোকৰ আশীৰ্বাদত দেই, আপোনালোকে আৰু আশীৰ্বাদ কৰিব যাতে আমি 3rd, 1st, 2nd সকলোবিলাক পাব পাৰোঁ। ধুনীয়াকৈ আমি দিহানামবিলাক গাব পাৰোঁ, ধুনীয়া হয় যাতে, তাৰে আশীৰ্বাদ বিচাৰিছোঁ।